সন্মুখত ২৬ৰ নিৰ্বাচন আৰু মুখ্যমন্ত্ৰীৰ হাতত SITৰ প্ৰতিবেদন কি হ'ব গৌৰৱ গগৈৰ ৰাজনৈতিক কেৰিয়াৰ শেষ হ'ব নে একেদৰে থাকিব সঁচাকৈয়ে পাকিস্তানৰ সৈতে সম্পৰ্ক আছে নে গৌৰৱ গগৈ 10 ছেপ্টেম্বৰত ৰাজ্যবাসীয়ে ৰাজ্যৰ ৰাজনীতিত বহু কিবা এটা ডাঙৰ হ'ব বুলি ভাবিছিল যদিও তেনেকুৱা একোৱেই নহল উৎকণ্ঠিত ৰাজ্যবাসীয়ে পুনৰ অপেক্ষা কৰিব লাগিব প্ৰথমে বহু চৰ্চিত 10 ছেপ্টেম্বৰৰ বাবে অপেক্ষা কৰিছিল আৰু এতিয়া কেবিনেটত SITৰ প্ৰতিবেদন দাখিল কৰি এই বিষয়টোৰ ওপৰত আলোচনা কৰি তদন্তৰ সময়ত গ্ৰহণ কৰা তথ্য ৰাজহুৱা কৰালৈকে অপেক্ষা কৰিব লাগিব ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত এই কথা জানিবলৈও দিছে মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে মন্তব্য কৰিছে যে মই প্ৰথমে SITৰ প্ৰতিবেদন পঢ়ি ল'ব লাগিব প্ৰতিবেদনত যদি সিৰিয়াস ইস্যু থাকে তৎক্ষণাৎ ব্যৱস্থা লোৱা হ'ব যদি একো সিৰিয়াস নাথাকে তেনেহলে ক্লোজ কৰি দিয়া হ'ব অৰ্থাৎ গৌৰৱ গগৈ সন্দৰ্ভত পূৰ্বে বিস্ফোৰক মন্তব্য কৰাৰ বিপৰীতে এই বিষয়টোৰ সন্দৰ্ভত এতিয়া শীতল প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গ'ল যেন কিছু নৰম হৈছে মুখ্যমন্ত্ৰী ইফালে গৌৰৱ গগৈ মন্তব্য আমাৰ হিট হৈছে তেওঁলোকৰটো ফ্লপ মুখ্যমন্ত্ৰীয়ে আগতেও বহুবাৰ পদত্যাগ কৰাৰ কথা কৈছিল মুখ্যমন্ত্ৰীয়ে ক'ত পদত্যাগ কৰিব যিয়ে নহওক সমগ্ৰ ঘটনাই কোন দিশলৈ গতি কৰিব বা ইয়াৰ আচল কাহিনী কি ফলঠেকত কোন পৰিব মুখ্যমন্ত্ৰী নে গৌৰৱ গগৈ এই সকলো কথা জানিবৰ বাবে সকলোৱে এতিয়া অপেক্ষা কৰিব লাগিব SITয়ে দিয়া প্ৰতিবেদন ৰাজহুৱা কৰালৈ